নমস্কাৰ বন্ধু বান্ধৱীসকল, পুনৰবাৰ স্বাগতম জনাইছোঁ আমাৰ এই ইউটিউব চেনেলটোলৈ। বন্ধু বান্ধৱীসকল, আপোনালোকৰ বহুতেই সুধি আছে যে কোনটো আপোনালোকৰ কিমান পদ থাকিব, মানে আপোনালোকৰ যি গ্ৰেড 3 গ্ৰেড 4 টোটেল 12,600 পদ ওলাইছে, তাৰ আপোনালোকৰ গ্ৰেড 3 কিমান পদ থাকিব, গ্ৰেড 4 কিমান পদ থাকিব, সকলো কথা আজিৰ এই ভিডিঅ'ত আমি ডিটেইলত আলোচনা কৰিম। আপোনালোকে সম্পূৰ্ণ ভিডিঅ'টো চাই থাকিব। তেতিয়াহ'লে বলক বন্ধু বান্ধৱীসকল, পলম নকৰাকৈ আজিৰ এই ভিডিঅ'ত আমি সকলো কথা আলোচনা কৰোঁ। আমি প্ৰথমতে আলোচনা কৰিম গ্ৰেড 3ৰ বাবে, মানে আপোনালোকৰ গ্ৰেড 3 ডিগ্ৰী লেভেলৰ বাবে, লগতে HS লেভেলৰ বাবে ক'ত কিমান পদ আছে আৰু টোটেল পদ কিমান আছে সকলো কথা আলোচনা কৰিম। আপোনালোকৰ অফিচিয়েল নটিচ হয়। আপোনালোকৰ টোটেল পদ আছে 7,600টা পদ গ্ৰেড 3ৰ বাবে, আৰু এইটো আপোনালোকৰ টেণ্টেটিভ, মানে আপোনালোকৰ ইয়াতকৈ বেছি পদো হ'ব পাৰে, কম পদো হ'ব পাৰে, আৰু বিভিন্ন পদৰ বাবে বিভিন্ন ডিপাৰ্টমেণ্টত পদ থাকিব। ইয়াত আলোচনা কৰিম আপোনালোকৰ ডিগ্ৰী লেভেলৰ বাবে কিমান পদ থাকিব, ডিগ্ৰী লেভেলত কিমান পদ থাকিব, গোটেইকেইটা আপোনালোকৰ ধৰি লৈ, মানে আপোনালোকৰ বেচেলাৰ ডিগ্ৰী লেভেলত টোটেল পদ আপোনালোকৰ 4,055টা থাকিব, আৰু বেচেলাৰ ডিগ্ৰীৰ ভিতৰত আপোনালোকৰ থাকিব বেচেলাৰ ডিগ্ৰী, তাৰপিছত কম্পিউটাৰ চাৰ্টিফিকেট থকা 6 মাহৰ বাবে, আৰু বেচেলাৰ ডিগ্ৰী লগতে কম্পিউটাৰ চাৰ্টিফিকেট, আৰু আপোনালোকৰ যিসকলৰ ষ্টেন'গ্ৰাফি চাৰ্টিফিকেট থাকিব সেইসকলৰ বাবে এক্সট্ৰাকৈ পদ থাকিব, আৰু বেচেলাৰ ডিগ্ৰী লাইব্ৰেৰী ছায়েন্সৰ পৰা যিসকলে কৰিছে, লগতে 6 মাহৰ যিসকলৰ কম্পিউটাৰ চাৰ্টিফিকেট আছে সেইসকলেও এপ্লাই কৰিব পাৰিব। সেইটো আপোনালোকৰ যেতিয়া ডিটেইল অফিচিয়েল নটিচন আহিব তেতিয়া ক'ত কিমান পদ থাকিব গোটেইকেইটা গম পোৱা যাব। বৰ্তমান ডিগ্ৰী লেভেলৰ বাবে টোটেল আপোনালোকৰ 4,055টা পদ আছে আপোনালোকৰ, আৰু তাৰপিছত আপোনালোকৰ 2 নম্বৰ কেটেগৰীটো আছে HSSLC, মানে আপোনালোকৰ HS লেভেলৰ, আৰু এইটো আপোনালোকৰ টোটেল পদ আছে 3,127টা, আৰু আপোনালোকৰ নৰ্মেল HS পাছ কৰা আৰু HS ছায়েন্সৰ পৰা পাছ কৰাৰ বাবে টোটেল আপোনালোকৰ 3,127টা আছে, আৰু আপোনালোকৰ HSLC মানে আপোনালোকৰ মেট্ৰিক পাছ, আৰু এইটো মেট্ৰিক পাছ আপোনালোকৰ ড্ৰাইভাৰৰ বাবে, আৰু টোটেল আপোনালোকৰ ড্ৰাইভাৰৰ পদ আছে 418টা। এনেকুৱা আপোনালোকৰ গোটেইকেইটা পদ ধৰি আপোনালোকৰ টোটেল পদ থাকিব 7,600টা গ্ৰেড 3ৰ বাবে। এতিয়া আমি আলোচনা কৰোঁ গ্ৰেড 4ৰ বাবে কিমান থাকিব। এই গ্ৰেড 4ৰ বাবে আলোচনা কৰিম। গ্ৰেড 4ৰ বাবে টোটেল আপোনালোকৰ 5,000 টেণ্টেটিভ পদ থাকিব। ইয়াতকৈ আপোনালোকৰ পদ বেছি হ'বও পাৰে, আৰু আপোনালোকৰ কেনেকুৱা ধৰণৰ কিমান পদ থাকিব সেইটো আলোচনা কৰোঁ। HSLC মানে আপোনালোকৰ 10th লেভেললৈকে থাকিব আপোনালোকৰ 1,060টা পদ। মেট্ৰিক পাছৰ লগতে ITI চাৰ্টিফিকেট থকাসকলে 1,990টা পদৰ বাবে আপোনালোকে আবেদন কৰিব পাৰিব। লগতে 3 নম্বৰ কেটেগৰীটো আছে যিসকলে 8 পাছ কৰিছে সেইসকলে 1,950টাৰ বাবে আপোনালোকে আবেদন কৰিব পাৰিব, আৰু মেক্সিমাম কোৱালিফিকেশ্যন আপোনালোকৰ 12 পাছ। যদি আপুনি HS পাছ কৰি আপোনালোকে বেচেলাৰ ডিগ্ৰী লৈছে বা মাষ্টাৰ্ছ কৰিছে তেনেহ'লে আপোনালোকে গ্ৰেড 4ত এপ্লাই কৰিব নোৱাৰে, আৰু যদি আপোনালোকে এপ্লাই কৰে চাকৰিটো পায় তেনেহ'লে আপোনালোকৰ কেঞ্চেল হৈ যাব চাকৰিটো বা নাপাব। তেনেহ'লে বন্ধু বান্ধৱীসকল, এইটোৱে আছিল আপোনালোকৰ বাবে গোটেই ডিটেইল ভিডিঅ' ক'ত কিমান পদ আছে গ্ৰেড 3 গ্ৰেড 4ৰ। যদি আপোনালোকৰ ইয়াৰ পিছতো কিবা কনফিউজন আছে আপোনালোকে তলত কমেণ্ট কৰি জনাব, আপোনালোকক অতি সোনকালে ৰিপ্লাই দিয়া হ'ব। তেনেহ'লে বন্ধু বান্ধৱীসকল আজিলৈ ইমানেই। পুনৰবাৰ আপোনালোকক নতুন ভিডিঅ' এটা সৈতে নতুন ইনফৰমেশ্যন এটি লগ পাম। আজিলৈ ইমানেই। ধন্যবাদ। জয় অসম।